Hello guys, good morning. স্বাগতম জনাইছো আপোনালোকক মোৰ YouTube চেনেল হিমাদ্ৰী অন্য এটা ব্লগলৈ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি বহুত দিনৰ মূৰত আহিছো। আসলতে ব্লগটো কৰি থোৱা হয় কিন্তু এডিট কৰিবলৈ বহুত বেছি এলাহ লাগে তো সেইকাৰণে তেনেকৈ থাকি যায়। তো আজি ভাবিছো আজি আপলোড কৰি দিওঁ। তো কিয়াই তেনেহ'লে চাই থাকক। খোৱাৰ পৰা উঠিয়ে মুখ ধুই ৰখিব নাপাওঁতেই মায়ে ক'লে বোলে খৰিখিনি শুকাই আছে তো এটা জেগাত থৈ দিব লাগে যিহেতু বিহু আহি আছে নহ'লে চুৰ হ'ব তো সেইকাৰণে দেখিছেই নহয় কাপোৰ সলাই এইবোৰ কাপোৰ পিন্ধি মেলি লৈ ওপৰত উঠিলোঁ মই খৰি থ'বলৈ মায়ে দি আছে মই থৈ গৈ আছোঁ তো সেয়াই চাই থাকিব আৰু সময়ো বহুত কম আছিলে হাতত মানে গোটেই দিনটো যিহেতু বিহু ছিজন পিঠা বনোৱাৰ পৰা সকলোবোৰ কৰিবলগীয়া হয় তো সেইকাৰণে এইফালে ঘৰতে এইবোৰ কৰিয়ে আছোঁ আপোনালোকে দেখিছে তো যিমানখিনি ভিডিঅ' কৰিছোঁ সকলোবোৰ মানে একলগ কৰিয়ে আপোনালোকৰ কাৰণে আপলোড কৰিছোঁ কাৰণ যিহেতু মই আপোনালোকক কৈছোঁ ভিডিঅ' কৰি থোৱা হৈছে কিন্তু এডিট কৰিবলৈ টাইম পোৱা নাই আৰু টাইম কেলৈ পোৱা নাই আপোনালোকে জানেই গাও বেয়া আছিলে আৰু তেনেকুৱাতে মোৰ প্ৰগ্ৰাম অলপমানো আছিলে সৰু সুৰা তো তাতো যাবলগীয়া হৈছিল তো সেইকাৰণে মানে ভিডিঅ' এডিট কৰিব পৰা নাছিলোঁ তো আজি আপোনালোকৰ কাৰণে আপলোড কৰিছোঁ এডিট কৰি মেলি লৈ চাই থাকিব তাৰপিছতে এয়া মায়ে চাহ দিলে তো খাইছোঁ তাৰপিছতে এয়া ভিনদেউৱে মাছ ল'লে তো মাছ কাটিছে যিহেতু বিহুৰ উৰুকা বুলি খাব লাগিব চ' সেইকাৰণে ভিনদেউৱে মাছ ল'লে মাছ বাৰু মই নাখাওঁ তো বাহঁতৰ কাৰণে আৰু মাৰ কাৰণে ল'লে এইফালে এয়া ভিনদেউৱে মাছ গুচাই আছে আৰু সেইদিনা মানে অকণমান দিগদাৰ হৈছিলে কাৰণ বহুত প্ৰগ্ৰাম আছিলে সেইকেইদিনত মোৰ প্ৰগ্ৰাম মানে বহুত বেছি আছিলে বিয়া আছিল নিজৰো সৰু প্ৰগ্ৰাম এটা আছিলে তাতো যাবলগীয়া হৈছিল আৰু এটা দিনতে 2-3খন বিয়া খোৱাটো পচিবল নাছিলে তো তাৰে অলপ ক্লিপ আপোনালোকৰ কাৰণে কৰি থৈছিলোঁ তো সেয়াই চাই থাকক আৰু এটা কথা এইখিনিতে কৈ থওঁ আজি কিন্তু ভিডিঅ'টো পূৰা ধামাকা হ'ব দেই গাইজ কাৰণ যিহেতু আমি উৰুকা দিনা কেনেকৈ ফূৰ্তি কৰিছিলোঁ ক'ত কি কৰিছিলোঁ মানে কি খাইছিলোঁ নাখাইছিলোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কাৰণ ৰাতিলৈ আৰু বেছি ধামাকা হ'ব তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে সকলোৱে তো সেয়াই চাই থাকক তাৰপিছতে এয়া গাটো ধুই ৰেডি হ'লোঁ বাৰ্থডেলৈ বুলি তো সেয়াই আৰু এফালে মই ৰেডি হৈছোঁ মেকআপত বহিছোঁ আৰু মেকআপ কৰিবলৈ বাৰ্থডেলৈ যাবৰ কাৰণে আৰু এইফালে মই ওলাই গৈ ৰেডি বাৰ্থডেলৈ বুলি তো সেয়াই যাবলৈ ওলাইছোঁ বাৰু আপোনালোককো দেখাম তাৰপিছতে আমি বাৰ্থডেলৈ বুলি ওলাইছোঁ দেখিছে তো সেয়াই চাই থাকক আৰু এয়া আমি আহি বাৰ্থডে ঘৰ পালোঁ বাৰ্থডে বাৰু ওচৰতে আছিলে আমাৰ ঘৰৰ পৰা অলপমান দূৰ হয় বেছি দূৰ নহয় তো সেয়া আমি বাৰ্থডে ঘৰ আহি পালোঁহি আৰু ভিতৰত কি হয় নহয় সেইবোৰ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দেখাই যাম তো চাই থাকক আৰু এইফালে ডেক'ৰেশ্যনছবোৰ চাওকচোন ইমান বেছি ধুনীয়াকৈ কৰিছে তো সেয়াই আৰু এইজনী হৈছে মোৰ বেষ্টিজনী তো সেয়াই তাই কৈছে ব্লগত ওলাম বুলি ময়ো তো সেইকাৰণে তাইকো উঠাই দিলোঁ আৰু এইফালে আমাৰ বাহঁত বহি আছে তাৰপিছতে আমি খাবলৈ সোমালোঁ আৰু দেখিছেনে ইমানবোৰ দিছে মাটন দিছিলে হাঁহো দিছিলে যিহেতু মই হাঁহ নাখাওঁ চ' মই মাটন ল'লোঁ খাই মেলি হ'ল তাৰপিছত এয়া আমি ঘৰলৈ বুলি উভতিলোঁ তো এয়া আমি গৈ আছোঁ চাই থাকক ঘৰ আহি পাই পোৱালীৰ লগতে অলপমান খেলি দিলোঁ যিহেতু আপোনালোকক কৈছিলোঁ আমাৰ ডাঙৰ বাও ঘৰলৈ আহিছে বিহু বুলি তো সেইকাৰণে ময়ো আমাৰ পোৱালিটোৰ লগত খেলি দিছোঁ আৰু বহুত বদমাছ জানেনে গাইজ এক জেগাত নাথাকে বহুত বেছি বদমাছ উৎপাত কৰি থাকে একদম তো সেয়াই তাৰ লগত অলপমান খেলি দিলোঁ তো সেয়াই তাৰপিছতে ইভিনিং চাহকাপ খাবলৈ নাপাওঁতেই মোৰ লগৰজনী আৰু বাজনী আহিলে ক'লে বোলে যিহেতু আজি উৰুকা অকণমান ফূৰ্তি কৰোঁ তো সেয়াই ৰাতি ভাতকেইটা খাবলৈ লওঁতেই তেনেকুৱাতে মই যিহেতু আপোনালোকক কৈছিলোঁ মোৰ লগৰজনী আৰু বা এজনী আহিছিলে তো আমাৰ ঘৰত নাচি আছিলে তেনেকুৱাতে দাদাহঁতেও ক'লে তাত নাচিবলৈ আৰু সিহঁতেও মোক জোৰ কৰি নিলে বাকো লৈ গ'ল তো তাতে গৈ আমি যিহেতু ওচৰতে পাতিছে তো তাতে অলপমান ফূৰ্তি কৰিলোঁ উৰুকা বুলি তো আজিলৈ ভিডিঅ'টো ইমানেই
যদি ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো অন কৰি দিব যাতে আহিবলগীয়া মোৰ নতুন ব্লগছবোৰ সকলোতকৈ আগত চাবলৈ পায় অন্য এটা ব্লগৰ সৈতে আপোনালোকক আকৌ লগ পাম আজিলৈ বাই বাই আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ শেহতীয়াকৈ হ'লেও মোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আৰু লগতে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেনেহ'লে বাই বাই